আমাৰ 100% প্ৰস্তুতি হৈ গ'ল। আটাইতকৈ ভাল লাগিছে বাসুগাঁও চহৰৰ ছিনিয়ৰ চিটিজেনসকলৰ লগত খন্তেক সময়ৰ কাৰণে কিছু এই অঞ্চলৰ ডেভেলপমেণ্ট, এই অঞ্চলৰ ভৱিষ্যত জেনেৰেশ্যনটো গঢ়াৰ কাৰণে আমি আলোচনা কৰিলোঁ। এখেতসকলৰ যিটো ছাজেশ্যন ছিনিয়ৰ চিটিজেনসকলৰ, যিসকলে আমাৰ পিতৃস্বৰূপ আৰু মাতৃস্বৰূপ ছিনিয়ৰ চিটিজেনসকলে ইয়াত বহি আছিলে আৰু ছাজেশ্যন দিছে। বাসুগাঁও চহৰৰ যিখিনি আন্তঃগাঁথনিৰ লগতে ইয়াৰ হস্পিটেল আৰু আমাৰ স্পৰ্টছৰ যিখিনি আমাৰ প্ৰয়োজনীয়, ধৰি লওক ষ্টেডিয়ামৰ প্ৰয়োজন, এইবোৰ সকলো বিষয়ত আমি আলোচনা কৰিছোঁ আৰু এখেতসকলে মোক ছাজেশ্যন দিছে। জিকি যোৱাৰ পাছত বাসুগাঁও চহৰৰ লগতে বিভিন্ন আমাৰ 19 নং চিডলি চিৰাং সমষ্টিৰ বিভিন্ন ঠাইতো যিখিনি ডেভেলপমেণ্ট এণ্ড কমিউনিকেশ্যন কানেকশ্যনৰ কথা আছে আৰু কেনেকৈ আমি মেলেৰিয়া টাইফয়েড ফ্ৰী আমি চিৰাং জিলাটো কৰিব পাৰোঁ, বিভিন্ন ধৰণৰ আলোচনা। দেখা যাওক, ঈশ্বৰৰ কৃপা নিশ্চয় আমাৰ লগত আছে চাগে, যাৰ ফলত আজি আমাৰ ছিনিয়ৰ চিটিজেনসকলৰ আশীৰ্বাদ পাবলৈ মই সক্ষম হৈছোঁ। কিমান ভোটৰ ব্যৱধানত লাভ হ'ব? মই সেইটো ইমান অহংকাৰেৰে ক'বলৈ নাযাওঁ, কিন্তু আমি যে জিকিম সেইটো নিশ্চিত।